নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে এপ্লাই কৰিব পাৰে আৰু স্কলাৰশ্বিপ পাব পাৰে 20,000কৈ টকা। চ' কেনেকৈ কৰিব আৰু কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে আপোনালোকক মই জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু কিবা ডাউট থাকিলে মোক নিশ্চয় সুধিব পাৰে কমেণ্ট বক্সত, মই ৰিপ্লাই দিম। অন্য চেনেলৰ দৰে নহয় যে ৰিপ্লাই নিদিয়াকৈ নাথাকোঁ, জনাখিনি আপোনালোকক নিশ্চয় ৰিপ্লাই দিম, গতিকে আপোনালোকে আশা সামৰিব নালাগে। চ' কেনেকৈ এপ্লাই কৰিব লাগে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, নামটো হৈছে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল স্কলাৰশ্বিপ 2020 অনলাইন এপ্লিকেশ্যন। ইয়াতে এটা কথা কওঁ, এইখন আপোনালোকে অফলাইনো এপ্লাই কৰিব পাৰে, অনলাইনো এপ্লাই কৰিব পাৰে। চ' ঘৰতে বহি আপোনালোকে মোবাইলত এপ্লাই কৰিব পাৰে। কেনেকৈ কৰিব চাই লওক। এয়া ডেস্কটপ ছাইট কৰি ল'লোঁ আমি, ডেস্কটপ ছাইট। এইটো কম্পিউটাৰৰ স্ক্ৰীণত আহি যাব আপোনালোকৰ। চাওক এয়া। চ' আপোনালোকে চাওক, এয়া নামটো সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল স্কলাৰশ্বিপ 2020। ইয়াতে আপোনালোকৰ এটা কথা, HSLC বা হায়াৰ ছেকেণ্ডাৰী পাছ সকলে পাৰিব আৰু তেওঁলোক হ'ব লাগিব সোণোৱাল কছাৰী ট্ৰাইবৰ বা ST ট্ৰাইবৰ। ST ট্ৰাইবৰ ভিতৰত পৰিব অন্য যেনেকৈ বড়ো, ৰাভা, মিচিং, কাৰ্বি এইবিলাকে কৰিব পাৰিব আৰু সোণোৱাল কছাৰীসকলে কৰিব পাৰিব। তেওঁলোকৰ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ হ'ব লাগিব। নেক্সট চাওক, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল স্কলাৰশ্বিপৰ দুটা আছে ভাগ। এটা হৈছে শোভা বৰুৱা এডুকেশ্যনেল এৱাৰ্ড 2020 আৰু অন্যটো হৈছে জ্ঞান বিকাশ যোজনা 2020। চ' এই দুটা হৈছে স্কলাৰশ্বিপ। তো আপোনালোকে চাব পাৰে অফিচিয়েল ৱেবছাইটটো www.sksassam.in। চ' আপোনালোকে এইটো ভালকৈ চাব, ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু নটিফিকেশ্যনখন চাব পাৰে বা অফলাইন ফৰ্মখন ল'ব পাৰে। তো আপোনালোকে ইয়াত চাওক, প্ৰথম এৱাৰ্ডটো আছিলে শোভা বৰুৱা এডুকেশ্যনেল এৱাৰ্ড 2020। ইয়াতে হ'ব লাগিব প্ৰথমে আপোনালোকৰ কাষ্ট সোণোৱাল কছাৰী। যিসকল সোণোৱাল কছাৰী ষ্টুডেণ্টে 85%ৰ এবভ পাৰ্চেণ্টেজ পায় মেট্ৰিকত বা হায়াৰ ছেকেণ্ডাৰীত, তেওঁলোকে 20,000 টকা পাব। আৰু নেক্সট সোণোৱাল কছাৰী সকলোৰে যিবিলাকে 60%ৰ পৰা 84.9% বা 60%ৰ পৰা 84.9%ৰ ভিতৰত পায়, তেওঁলোকে 10,000 পাব। আৰু আদাৰ কাষ্টৰ ST বিলাকে, বড়ো, ৰাভা, মিচিংবিলাকে 10,000 টকা পাব যদি সিহঁতৰ 60%ৰ এবভ হয়। আৰু জেনেৰেল কাষ্টৰ বিলাকে যেনে গোস্বামী শৰ্মাবিলাকে আপোনালোকৰ 5,000 টকা পাব। সিহঁতৰ পাৰ্চেণ্টেজ লাগিব 75%ৰ এবভ হ'ব লাগিব, নহ'লে নেপায়। চ' এনেকৈ আপোনালোকে চাব পাৰে। ইয়াতে যদি কিবা ডাউট থাকিলে সুধিব, মই নিশ্চয় ক'ম। তাৰপিছতে আপোনালোকে নেক্সট তলত চাব, জ্ঞান বিকাশ যোজনা 2020। এইটো হৈছে আপোনালোকৰ সোণোৱাল কছাৰীসকলে পাৰিব আৰু তেওঁলোকে 5,000 টকা পাব। আৰু যিবিলাকে ছেকেণ্ড বা থাৰ্ড ডিভিজন পাইছে সিহঁতকোতো দিব লাগিব, চাব লাগিব। আৰু ষ্টুডেণ্টছ ফ্ৰম অল অভাৰ আছাম কেন এপ্লাই, সকলোৱে এপ্লাই কৰিব পাৰে যিবিলাক ছেকেণ্ড থাৰ্ড ডিভিজন পাইছে আৰু সোণোৱাল কছাৰী কাষ্টৰ হয়, তেওঁলোকে 5,000 পাব। মানে কাকো এৰা নাই আৰু চবকে দিব। চ' তাৰপিছত আপোনালোকে চাব পাৰে এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাওক। এইটো কৈছে, মই আপোনালোকক দেখাই দিছোঁ ৰঙা দাগ মাৰি। তাৰপিছত ডকুমেণ্টছবিলাক কি কি লাগিব সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল স্কলাৰশ্বিপৰ কাৰণে, চাওক তলত লিখা আছে পূৰা চিৰিয়েলি। কাষ্ট চাৰ্টিফিকেটটো লাগিবই, কাষ্ট চাৰ্টিফিকেট। তাৰপিছত ক্লাছ 10 আৰু হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট লাগিব। আকৌ ক্লাছ 10 আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব। তাৰপিছত 2 লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফছ, 2টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাতে তলত নাম আৰু এড্ৰেছ লিখি দিব ফটোৰ পিছফালে। তাৰপিছত জেৰক্স কপি লাগিব বেংক পাছবুকৰ। চ' সেইখনতে আপোনালোকৰ পইচা যাব, বেংক পাছবুকখনটো দিবই লাগিব, তাতে আপোনালোকৰ পইচাটো পঠাব। চ' নেক্সট চাওক, অট'নমাছ কাউন্সিল স্কলাৰশ্বিপ ইম্পৰ্টেণ্ট ডেটবিলাক। চ' লাষ্ট ডেট কি হয় 31 জুলাই। তো এতিয়াও সময় আছে, আপোনালোকে সোনকালে এপ্লাই কৰিব। মোৰ অলপ দেৰি হ'ল, অলপমান প্ৰব্লেম চলি আছিল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াও সময় আছে, গতিকে আপোনালোকে 31 জুলাইলৈকে কৰিব পাৰে এপ্লাই, কৰক সোনকালে, পইচাটো লওক। তো তাৰপিছত ইয়াতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনবিলাক দিছে, অফিচিয়েল ৱেবছাইট দিছে, ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে চাব পাৰে। তো আৰু কেনেকৈ এপ্লাই কৰিব প্ৰচেছটো আপোনালোকৰ নেক্সট ভিডিঅ'ত লৈ আহিম, আপোনালোকে ডেছক্ৰিপশ্যনত পাব লিংকটো। আৰু কিবা ডাউট থাকিলে সুধিব পাৰে আৰু এপ্লাইটো ময়ো কৰিম। চ' আপোনালোকেও কৰক আৰু এই এৱাৰ্ডৰ সুবিধা লওক।
তেন্তে কিবা ভাল পালে যদি ভিডিঅ'টো তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। তেন্তে আজিলৈ বাই বাই।